আমাৰ ডিয়ান ছাপোৰ্ট ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। শিক্ষামন্ত্ৰী ৰমেশ বেগৰ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে শিক্ষাৰ ক্ষেত্ৰত। সেই ঘোষণাটো হৈছে যে পৰীক্ষাত পাছ কৰিলেও চাকৰিত কৰিব ফেইল। কৰোণা কালৰ মাৰ্কশ্বিটে নিদিয়ে চাকৰি। চৰকাৰৰ পৰীক্ষা নীতিক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। পৰীক্ষা নীতিমতে এই বছৰৰ ফলাফল কেৱল নামভৰ্তিৰ বাবেহে প্ৰযোজ্য হ'ব। যদি এই বৰ্ষৰ কোনো ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে চৰকাৰী চাকৰি কৰিব বিচাৰে তেনেহ'লে তেওঁলোকে পুনৰ পৰীক্ষাত বহিব লাগিব। মাৰ্কশ্বিটখনক বৈধতা প্ৰদান কৰক, অন্যথা ফলাফল ঘোষণাৰ নাটক নকৰিব। এনে তীব্ৰ বাক্যৰে চৰকাৰৰ পৰীক্ষা নীতিক সমালোচনা কৰিছে ৰাজ্যৰ অধিকাংশ লোক, দল সংগঠনে। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এক বিবৃতিযোগে চৰকাৰক এনে ছাত্ৰ বিৰোধী নীতি পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। ধৰ্মকান্ত গগৈয়ে কয়, ফলাফল দিব, কিন্তু সেই ফলাফলৰ একো ভৱিষ্যত ফলাফল নহ'ব, অৰ্থাৎ ঘোষিত মাৰ্কশ্বিটে কোনো ফলাফল বা লাভালাভ নিদিব ছাত্ৰ ছাত্ৰীসকলক। তেনেহ'লে এনে ফলাফল ঘোষণা কৰাৰ কাৰণ কি? কাৰণ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ মাৰ্কশ্বিটখন অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। এই নম্বৰসমূহে যিকোনো চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বিশেষ ভূমিকা গ্ৰহণ কৰে। তেনেস্থলত 2021 বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ফলাফলৰ নামত এখন উকা কাগজ দিয়া হ'ব কিয়? তেওঁ আৰু কয়, পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা মূল কাৰণ আছিল নিৰ্বাচন। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক কোনো গুৰুত্ব দিয়া নহ'ল। আনকি লখিমপুৰৰ এগৰাকী ছাত্ৰীয়েও শিক্ষা বিভাগৰ এনে নীতিৰ বাবে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছিল। গতিকে শিক্ষা বিভাগ আৰু চৰকাৰলৈ আমাৰ দাবী ঘোষিত হ'বলগীয়া ফলাফলৰ ভিত্তিত প্ৰদান কৰিবলগীয়া মাৰ্কশ্বিটখনক বৈধতা প্ৰদান কৰক। উল্লেখ্য যে শিক্ষামন্ত্ৰী ৰমেশ বেগুৱে বৃহস্পতিবাৰে ঘোষণা কৰা পৰীক্ষা নীতিমতে এই বছৰৰ ফলাফল কেৱল নামভৰ্তিৰ বাবেহে প্ৰযোজ্য হ'ব। যদি এই বৰ্ষৰ কোনো ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে চৰকাৰী চাকৰি কৰিব বিচাৰে তেনেহ'লে তেওঁলোকে পুনৰ পৰীক্ষাত বহিব লাগিব। এই নীতিৰ ঘোষণাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ ব্যক্তিগত মতে ময়ো শিক্ষামন্ত্ৰীৰ এইটো বিৰোধ কৰিছোঁ। আপোনালোকে ইয়াৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে কি মত প্ৰকাশ কৰিব এয়া কমেণ্ট বক্সত লিখি জনাব। থেংক ইউ। আমাৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ